সকলোকে প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত যীশু চাই আৰু এই পুণ্য শনিবাৰ প্ৰভু সকলোকে আশীৰ্বাদ কৰক। আহক আমি প্ৰভুৰ বাক্যৰ দ্বাৰাই ঈশ্বৰৰ কাষ চাপিম আৰু আজি আলোচনা কৰিম আমি ক্ৰুচৰ বিষয়ে। যীশুখ্ৰীষ্টৰ ক্ৰুচৰ প্ৰেম আৰু সেই বলিদানৰ মূল উদ্দেশ্য কি, ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। আৰু যীশুখ্ৰীষ্টই কিয় ক্ৰুচত নিজৰ প্ৰাণ ত্যাগ কৰি আজি আমাৰ মানুহ জাতিৰ কাৰণে এটা উদ্ধাৰৰ যি পথ আৰু জীৱন, ইয়াৰ বিষয়ে আমি খন্তেক আলোচনা কৰিম। এনে কি বিষয় আছে যাৰ দ্বাৰা আমি সেই ক্ৰুচৰ যি মৃত্যু, সেই মৃত্যুৰ বিষয়ে আমি আনন্দি হওঁ আৰু সেই মৃত্যু আমাৰ কাৰণে কিমান জটিলতা, তাৰ কাৰণে আহক আমি আলোচনা কৰিম। প্ৰথম আমি দেখিম ঈশ্বৰে যীশুখ্ৰীষ্টক জগতলৈ কিয়ৰ কাৰণে পঠালে। আহক ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি ধ্যান কৰিম। বাক্য জোহনে লিখা শুভবাৰ্তা 3:16 ইয়াত লিখা আছে, কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজ একমাত্ৰ পুত্ৰক দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। আমেন। ইয়াত অতি সুন্দৰ এটা ঈশ্বৰে আমাক প্ৰেম কৰিলে। মই আগতে ভিডিঅ'ত কৈছোঁ যে আমি ঈশ্বৰক প্ৰেম কৰা নাই, কিন্তু ঈশ্বৰে আমাক প্ৰথম প্ৰেম কৰিলে। পিতৃ ঈশ্বৰে আমাক প্ৰথমে প্ৰেম কৰিলে আৰু তেওঁৰ বাক্যৰ দ্বাৰাই সম্পূৰ্ণ মানৱ জাতিৰ ওপৰত প্ৰভুৰ আশীৰ্বাদ দান কৰিলে। আৰু ইয়াত লিখা আছে ঈশ্বৰে জগতক কিমান প্ৰেম কৰিলে। এই বিষয়ে লিখা নাই যে যীশুখ্ৰীষ্ট অকল ইজৰাইলৰ লোকবিলাকক প্ৰেম কৰিলে বা অকল ভাৰতবৰ্ষৰ লোকবিলাকক প্ৰেম কৰিলে, অকল খ্ৰীষ্টিয়ানীসকলকে প্ৰেম কৰিলে, এনে বিষয়ে লিখাই নাই। ইয়াত লিখা আছে জগতক। ঈশ্বৰে আদিতে যেনেকৈ আকাশমণ্ডল পৃথিৱী ঈশ্বৰে সৃষ্টি কৰিলে আৰু সকলো নিৰ্মাণ ঈশ্বৰৰ দ্বাৰাই হ'ল, আৰু ঈশ্বৰে কৈছে যে জগতকে ইমান প্ৰেম কৰিলে। হালেলুয়া। আজি ব্ৰহ্মাণ্ড, ইমান ডাঙৰ ব্ৰহ্মাণ্ড, ইমান ডাঙৰ পৃথিৱী, ইমান ডাঙৰ আকাশ, ইমান ডাঙৰ সাগৰ, এইবিলাকৰ সৃষ্টিকৰ্তা পিতৃ ঈশ্বৰ জীৱাই আমাক প্ৰেম কৰিলে, সেই বস্তুবিলাকৰ প্ৰতি প্ৰেম কৰা নাই। আমি ধূলি, তথাপি তেওঁ আমাক পূৰণ কৰে। সেই বিষয়ে তেওঁ আমাক এই বাক্যৰ দ্বাৰাই জানিব দিছে। আৰু এই বাক্যত কৈছে যেনেকা ঈশ্বৰে জগতক প্ৰেম কৰিলে তেওঁ নিজৰ পুত্ৰক দান কৰিলে। হালেলুয়া। ঈশ্বৰৰ বাক্যৰ আশীৰ্বাদ থাকক। ইয়াত আমি প্ৰথম ঈশ্বৰক প্ৰেম কৰা নাই, কিন্তু ঈশ্বৰে আমাক প্ৰেম কৰিলে আৰু আমাক নিজৰ আশীৰ্বাদৰ পৰা, নিজৰ এটা একতাৰ পৰা বিচ্ছিন্ন কৰা সেই পাপৰ কাৰণে আমাক একতা আনিবৰ কাৰণে ঈশ্বৰ জীৱাই নিজৰ পুত্ৰক জগতত পঠাই দিলে, যাতে আমাৰ পাপবিলাক ক্ষমা হয়, আমি ঈশ্বৰত কাষ চাপিব পাৰিম, ঈশ্বৰক আনন্দিত কৰিব পাৰিম, ঈশ্বৰক ধন্যবাদ দিব পাৰিম, ঈশ্বৰৰ বাক্য আলাপ আলোচনা কৰিব পাৰিম। সেই বিষয়ে কাৰণে যীশুখ্ৰীষ্ট জগতলৈ আহিল আৰু আমাৰ পাপবিলাকৰ কাৰণে, আমাৰ আটাই ৰোগৰ কাৰণে। আৰু তেওঁ পুনৰ এই 3 দিনৰ পাছত পুনৰ প্ৰভু যীশুখ্ৰীষ্ট জি উঠি স্বৰ্গলৈ গ'ল। হালেলুয়া। আৰু এই ক্ৰুচৰ বিষয়ে আমি 1-2 এষাৰ আৰু আলোচনা কৰিম। এইটো ক্ৰুচৰ বিষয়ে ইয়াত লিখা আছে লুক 23:24 ইয়াত লিখা আছে ঈশ্বৰৰ বাক্য 34। ইয়াত এটা বহুত ডাঙৰ ঈশ্বৰে বাক্যৰ দ্বাৰাই আমাক জানিব দিছে। ইয়াত লিখা আছে, তেতিয়াই যীশুৱে ক'লে, হে পিতৃ, এওঁবিলাকে ক্ষমা কৰা, এওঁবিলাকক ক্ষমা কৰা, কিয়নো এওঁবিলাকে কি কৰিছে তাক নাজানো।
পাছে তেওঁবিলাকক চিঠি খেলাই তেওঁৰ বস্ত্ৰ বাটি ল'লে আৰু মানুহবিলাকৰ থিয় হৈ চাই আছিল। আমিন। ইয়াত এটা বৰ গুৰুত্বপূৰ্ণ বিষয়, যি কি যীশুখ্ৰীষ্টই এটা প্ৰেমী ঈশ্বৰ, তেওঁ এটা দয়ালু ঈশ্বৰ। আৰু প্ৰকৃত প্ৰেম বুলি কোৱা যায়, এই বিষয়ে ঈশ্বৰে আমাক জানিব দিছে। আৰু ক্ষমা, প্ৰভু যেনেকৈ আমাক শিকাইছে নিজৰ শত্ৰুকো প্ৰেম কৰিবা, ঠিক এইধৰণে আজি আমাৰ প্ৰভু যীশুখ্ৰীষ্ট ক্ৰুচত ওলমাই থোৱা হৈছে। তথাপি প্ৰভুৱে ইমান দয়ালু আৰু ক্ষমাকাৰী ঈশ্বৰ, তেওঁ কৈছে এইবিলাকক ক্ষমা কৰি দিয়া, যি কৰিছে তেওঁবিলাকে ইয়াৰ বিষয়ে একো নেজানে। হালেলুয়া। যীশুৱে আমাৰ ক্ষমা কৰা ঈশ্বৰ জীৱা হৈ, আমি ইজনে সিজনৰ কাৰণে ক্ষমা প্ৰেম ভাৱ ৰাখিব লাগে আৰু ক্ষমা বিচাৰিব, যি বিষয় যীশুখ্ৰীষ্টই আমাক শিকালে যে নিজৰ শত্ৰুকো প্ৰেম কৰিবা, আৰু যীশুখ্ৰীষ্টই নিজৰ শত্ৰুক প্ৰেম কৰিলে। আৰু এইটো হ'ল এটা প্ৰথম দৃষ্টান্ত, ঈশ্বৰে যি প্ৰথম নিজৰ শত্ৰুবিলাকক ক্ষমা কৰিলে। আৰু আমি দ্বিতীয় বিষয় চাম, লোকে লিখা 23:43 ইয়াত লিখা আছে, যীশুৱে তেওঁক ক'লে, মই তোমাক স্বৰূপকৈ কওঁ, তুমি আজিয়েই পৰম দেশৰ মোৰ সংগী হ'বা। হালেলুয়া। কাক ক'লে? যীশুখ্ৰীষ্টৰ লগত আৰু দুজন চোৰক এই ক্ৰুচত ওলমাই থোৱা হৈছিলে। তাৰ এজন চোৰে প্ৰভু যীশুখ্ৰীষ্টক অতি দয়ালু আৰু প্ৰেমৰ দ্বাৰাই আনন্দিত কৰিলে, যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে, আৰু তেওঁ ক'লে যে আমিতো পাপ কৰিছোঁ, কিন্তু সেইজন ব্যক্তিয়ে পাপ কৰা নাই, তেওঁ ঈশ্বৰৰ পুত্ৰ। সেই কথা শুনি যীশুৱে তেওঁক ক'লে, আজিয়ে তুমি মোৰ লগত পৰম দেশৰ ভাগী হ'বা। হালেলুয়া। পৰম দেশৰ ভাগী হ'বা বুলি কৈছে, স্বৰ্গৰ মোৰ লগত তুমি যাবা। হালেলুয়া। এইটো বৰ আনন্দৰ বিষয়, তেওঁৰ ঈশ্বৰৰ বিষয়, ঈশ্বৰৰ পিত্ৰ, এই বিষয়ে তেওঁ সাক্ষী দিছে, তুমি আজি মোৰ লগত স্বৰ্গত যাবা। হালেলুয়া। ঈশ্বৰে তেওঁক প্ৰেম কৰিলে, আৰু যীশুক যিজন ব্যক্তিয়ে বিশ্বাস কৰে তেওঁ স্বৰ্গত যাব, আৰু তেওঁৰ কৈছে নহ'ব, তেওঁ বাইকত কৈছে, মই যেতিয়া আহিম তেতিয়া মোক নজনাসকলে মোক বিশ্বাস কৰিব, তেওঁবিলাকক পাপ ক্ষমা কৰা হ'ব, আৰু তেওঁবিলাক মোৰ লগত স্বৰ্গলৈ যাব। হালেলুয়া। এই দ্বিতীয়ত আমি দৃষ্টান্ত চালোঁ যে যীশুৱে আমাক স্বৰ্গলৈ নিবৰ কাৰণে তেওঁৰ এই ক্ৰুচত নিজৰ প্ৰাণ হেৰালে। আৰু প্ৰথমটো চালোঁ আমি, যীশুৱে ক্ষমাৰ বিষয়ে আমাক দৰে শিকালে। আৰু আমি তৃতীয় বিষয় চাম, যোহনে লিখা শুভবাৰ্তা 19:26 ইয়াত লিখা আছে, তাতে যীশুৱে তেওঁক মাকক আৰু যি শিষ্য তেওঁক প্ৰেম কৰিছিল, সেই শিষ্য ওচৰত থিয় হৈ থকা দেখি মাকক ক'লে, হে নাৰী, চোৱা তোমাৰ পুত্ৰ। হালেলুয়া। যীশুখ্ৰীষ্টই এটা বৰ সুন্দৰ বিষয় ইয়াত আমাক
জানিব দিছে। তেওঁ ইয়াত কৈছে যে হে নাৰী, তেওঁৰ শিষ্যবিলাকক আৰু যীশুৰ মাক মৰিয়াম এই ক্ৰুচত যেতিয়া যীশুক ওলমাই থোৱা হৈছিল সেই সময়ত আছিল। যীশুৱে শিষ্যবিলাকক আৰু তেওঁৰ মাকক চাই ক'লে, হে নাৰী, এইবিলাক তোমাৰ পুত্ৰ। হালেলুয়া। ইয়াত কি লিখা আছে? এইবিলাক তোমাৰ চোৱা তোমাৰ পুত্ৰ। হে নাৰী, চোৱা তোমাৰ পুত্ৰ। হালেলুয়া। হে নাৰী, চোৱা তোমাৰ পুত্ৰ। আৰু মই পাঠ কৰি দিম। তেতিয়াই তেওঁ সেই শিষ্যকো ক'লে, চোৱা তোমাৰ মাতৃ। তাতে সেই সময়ৰে পৰা সেই শিষ্যসকল নিজৰ ঘৰলৈ নিলে। হালেলুয়া। এটা বৰ সুন্দৰ কথা। আমি ইজনে সিজনৰ কাৰণে বহুত এটা খং, ৰাগ, আমি বহুত ধৰণৰ হিংসা ভাৱনাবিলাক ইজনে সিজনৰ কাৰণে ৰাখোঁ। আৰু যীশুখ্ৰীষ্টই এই বিষয়ে কোৱা নাই যে মই তোমাৰ পুত্ৰ, কিন্তু যীশুৱে কৈছে এইবিলাক তোমাৰ পুত্ৰ বুলি কৈছে। যিমান লোকবিলাক আছিলে ঈশ্বৰৰ দাসবিলাক, নজনা লোকবিলাকক, তেওঁৰ মাকক কৈছে এইবিলাক তোমাৰ সন্তান। আৰু তেওঁ সেই লোকবিলাকক কৈছে, ঈশ্বৰৰ দাসবিলাকক কৈছে, যিবিলাকে ঈশ্বৰক বিশ্বাস কৰিছিল, আৰু সেইবিলাককো কৈছে তোমাৰ মাক। এটা বৰ গুৰুত্বপূৰ্ণ বিষয়। আৰু এই বিষয়ৰ ওপৰত প্ৰভুৰ আশীৰ্বাদ থাকক। এই যি প্ৰেমৰ যি চিন প্ৰভুৱে সিজনে সিজনৰ প্ৰতি ৰাখিবৰ কাৰণে, এক আনন্দত থাকিবৰ কাৰণে যি দৃষ্টান্ত প্ৰভু আমাক ক্ৰুচত মৃত্যুৰ সময়ত আমাক এটা বহুত ডাঙৰ বিষয় আমাক জানিব দিছে। তাৰ কাৰণে প্ৰভুক আমি ধন্যবাদ দিম। আৰু আহক আমি আৰু এটা বিষয়ে আগবাঢ়ি যাম। আৰু এটা বিষয় আমি চাওঁ। ইয়াত মথি 27:46 পদত ইয়াত ঈশ্বৰে এটা বিষয়ে আমাক জানিব দিছে। আৰু ইয়াত লিখা আছে, আৰু 3মান বজাত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই ক'লে, এলি এলি লামা ছাবাক্তানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা। হালেলুয়া। ইয়াত এটা সুন্দৰ বিষয় আমাক জানিব দিছে। আৰু এই ঈশ্বৰৰ বাক্য এলি এলি নামাক চাবাক, কিয় মোক ছাবাক্তানি, ইয়াৰ এটা বৰ ডাঙৰ দৃষ্টান্ত। হে পৰমেশ্বৰ, হে ঈশ্বৰ, মোক কিয় এৰি দিছা? ঈশ্বৰেও যীশুখ্ৰীষ্টক সেই মৃত্যুৰ সময়ত এৰি দিছিল। কিয় এৰি দিছিল, এই বিষয়ে আমি আপোনালোকৰ মাজত ধ্যান কৰিম। আৰু কিয়নো আমি জানো যে ঈশ্বৰ জীৱাই পবিত্ৰ। আৰু যেতিয়া আদাম হাৱাই পাপৰ যেতিয়া আছিল, সেই সময়ত তেওঁবিলাকে যেতিয়া পাপ কৰিছিল, আৰু এই পাপৰ কাৰণে ঈশ্বৰ জীৱাই তেওঁবিলাকক এজনৰ বাৰীৰ পৰা তেওঁবিলাকক ওলাই দিয়া হৈছিল, জগতক পঠাই দিল। আৰু তেওঁৰ যি পবিত্ৰতা, সেই পবিত্ৰতাৰ আগত কোনো পাপী বা
কোনো জীৱ জন্তুৰ যিকোনো বস্তুৱে তেওঁৰ আগত থিয় হ'ব নোৱাৰে। আৰু সেইকাৰণে যেতিয়া যীশুখ্ৰীষ্টই আমাৰ আটাই মানৱ জাতিৰ কাৰণে তেওঁ কালবাৰী ক্ৰুচত নিজৰ প্ৰাণ ত্যাগ কৰিলে আৰু আমাৰ মানৱ জাতিৰ যি পাপ তেওঁ নিজৰ গাতত ল'লে। আৰু সেইকাৰণে যেতিয়া যীশুখ্ৰীষ্টই পাপত পৰিপূৰ্ণ হৈ গ'ল, আমাৰ মানৱ জাতিৰ কাৰণে পাপৰ কাৰণে যি ক্ৰুচত নিজৰ প্ৰাণ ত্যাগ কৰিলে, আৰু সেইকাৰণে ঈশ্বৰে তেওঁক এৰি দিল। আৰু যীশুৱে সেই সময়ত অতি চিঞৰি কৈছিল যে এলি এলি নাবাক চাবাক টানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ, মোক কিয় এৰি দিছা, মোক কিয় পৰিত্যাগ কৰিছা। হালেলুয়া। কিয়নো যীশুৱে আমাৰ কাৰণে পাপত হ'ল আৰু ঈশ্বৰে পবিত্ৰ, আৰু সেইকাৰণে যীশুক সেই কালবাৰী ক্ৰুচত আমাৰ পাপৰ কাৰণে নিজৰ প্ৰাণ ত্যাগ কৰিলে আৰু তেওঁ মৃত্যুদণ্ড হ'ল। আৰু পুনৰ 3 দিনৰ পাছত যীশুখ্ৰীষ্টই জি উঠি পাপক জয় কৰিলে, মৃত্যুক জয় কৰিলে, জগতকো জয় কৰিলে আৰু স্বৰ্গলৈ গ'ল। আমেন। ঈশ্বৰৰ সুন্দৰ বাক্য আৰু এপদ আমি ধ্যান কৰিম। আৰু যীশুখ্ৰীষ্টৰ মৃত্যুৰ যি লাষ্ট যি প্ৰাৰ্থনা, ইয়াত আমি বাইকত চাম। আৰু বাইকত লোক 23:46 অধ্যায়ত লিখা আছে। ইয়াত কৈছে, পাছে যীশুৱে বৰ মাতেৰে আত্মা পাৰি ক'লে, হে পিতৃ, তোমাৰ হাতত মোৰ প্ৰাণ সমৰ্পণ কৰিছোঁ। হালেলুয়া। এটা বৰ দুখৰ বিষয়। আৰু যীশুৰ যেতিয়া মৃত্যু হোৱাৰ সময়ত যীশুখ্ৰীষ্টই ৰিঙিয়াই ঈশ্বৰৰ ওচৰত নিজৰ প্ৰাণ কাৰণে যি এটা দৃষ্টান্ত আমাক দিছে। আৰু এই সুন্দৰ বাক্যৰ যীশুৱে নিজৰ প্ৰাণ পিতৃ ঈশ্বৰ জীৱাক সদায় দি তেওঁ কালবাৰী ক্ৰুচত গ'ল, মৃত্যু হ'ল। আৰু আজি এই যি প্ৰাণৰ বলিদান, যি পাপৰ কাৰণে যীশুখ্ৰীষ্টই নিজৰ প্ৰাণ কালবাৰী ক্ৰুচত দিলে আৰু আমাৰ পাপৰ কাৰণে যি যুক্ত হ'ল, অকল খ্ৰীষ্টানবিলাকৰ কাৰণে নহয়, খ্ৰীষ্টান কোনো ধৰ্ম নহয়, এইটো হৈছে সত্য আৰু জীৱন আৰু বাট। তেওঁ বাইকত কৈছে, যিজনে মোৰ পাছে পাছে আহিব তেওঁ সিদ্ধ হৈ যাব, অৰ্থাৎ অনন্ত জীৱন ভাগি হ'ব। তেওঁ কৈছে, যিজনক পুত্ৰক চিনি পায় তেওঁক ঈশ্বৰেও চিনি পাব। হালেলুয়া। আৰু যিজনে যীশুক বিশ্বাস কৰে তেওঁক ঈশ্বৰৰ প্ৰেমৰ পৰা কেতিয়াও বিচ্ছিন্ন হৈ নাযায় আৰু তেওঁৰ আশীৰ্বাদৰ দ্বাৰাই পৰিচ্ছন্ন হ'ব। হালেলুয়া। এই জীৱিত বাইকৰ কাৰণে আজি যিমানেই ভিডিঅ' চাই আছে, আটাইৰ ওপৰত প্ৰভুৰ আশীৰ্বাদ থাকক আৰু প্ৰভু সকলোকে ব্লেছিং কৰক। এই গুড ফ্ৰাইডে সকলোকে ঈশ্বৰৰ আশীৰ্বাদ থাকক। এই দুই আশাৰ কৈ আমি সামৰণি মাৰিলোঁ।